আপোনাৰ ভৰিৰ নখ বা আপোনাৰ ঘৰৰ কাৰোবাৰ ভৰিৰ আঙুলিৰ নখ মৰি যোৱা নিশ্চয় দেখা পাইছে। এই বাৰিষা দিনত এই সমস্যাটো বেছিকৈ দেখা পোৱা যায়। আচলতে এইটো ফাংগাছ ইনফেকশ্যনৰ কাৰণে হয় আৰু সেই আঙুলিটোত খুন্দা খালে কেনেকুৱা দুখ পায় পোৱা সকলেহে গম পায়। এই ইনফেকশ্যনৰ চিকিৎসা সোনকালে কৰিব লাগে আৰু ডক্তৰক সোনকালে দেখাব লাগে। বিশেষকৈ ভৰিৰ বুঢ়া আঙুলিত হোৱা দেখা পোৱা যায়। বেছি সময় পানীত নামি থাকিলে, খেতি কৰা সময়ত, ছুইমিং পুলত বেছি সময় থাকিলে, জোতা মোজা বেছি সময় পিন্ধিলে, মাছ মৰাৰ কাৰণে আৰু বেছি সময় জোতা মোজা পিন্ধিলেও এই লক্ষণবোৰ দেখা পোৱা যায়। এই লক্ষণবোৰ দেখা দিলে সোনকালে ডক্তৰৰ ওচৰলৈ যাওক, নহ'লে এই ইনফেকশ্যনটো শৰীৰৰ বেলেগ অংশলৈ বিয়পি যাব পাৰে আৰু ঘৰৰ অন্য কাৰোবাৰ ওচৰতো বিয়পি যাব পাৰে এই ইনফেকশ্যনটো। এই ফাংগাছ ইনফেকশ্যন হ'লে নখৰ আকাৰ চেঞ্জ হৈ যায়, নখটো দেখিবলৈ বেলেগ ধৰণৰ হয়। আপোনালোকে ফটোত দেখা পাই আছে, বিষ আৰম্ভ হয়, লাহে লাহে হ'লেও কিছুদিন পাছত হ'লেও বিষ আৰম্ভ হয় আৰু যিমান দিন গৈ থাকে সিমান বেয়া গন্ধ ওলোৱা আৰম্ভ হয়। গতিকে এইবিলাক লক্ষণ দেখা পালে আপোনালোকে ডক্তৰৰ ওচৰলৈ যাব। নিজে ঘৰতে ঠিক হৈ থাকিব বুলি আপোনালোকে ভাবি নল'ব, এইটো ইনফেকশ্যন হয়, গতিকে আপোনালোকে ডক্তৰৰ ওচৰত গৈ পেলাই চিকিৎসা ল'ব। আৰু ঘৰতে আপোনালোকে সাৱধানতা ল'ব। জোতা মোজা পিন্ধাৰ সময়ত বা পানীত নমাৰ সময়ত আপোনালোকে সাৱধানতাবিলাক অৱলম্বন কৰিব। কিছুমানে কি কৰে, এইটো ইনফেকশ্যন হোৱাৰ পাছত বহুত দিন পিছত ট্ৰিটমেণ্ট আৰম্ভ কৰে আৰু ঠিক হওঁতে বহুত দিন লাগি যায়। আৰু কেতিয়াবা পেচেণ্টৰ ক্ষেত্ৰত কি হয়, সেইটো চাৰ্জাৰী কৰি পেলাই নখটো গুচাই দিব লগা হয়। গতিকে আপোনালোকক কৈছোঁ, গতিকে এইটো যদি লক্ষণ দেখা পায় আপোনালোকে ডক্তৰৰ ওচৰত যাব আৰু চিকিৎসা ষ্টাৰ্ট কৰি দিব। আৰু যিমান সোনকালে চিকিৎসা আৰম্ভ কৰিব সিমান সোনকালে আপোনালোকৰ এই নখটো ঠিক হ'ব, নহ'লে আপোনাৰ নখটো পেলাই দিব লগাও হ'ব পাৰে। সেইকাৰণে যিমান সোনকালে পাৰে ট্ৰিটমেণ্ট আৰম্ভ কৰক আৰু আপোনাৰ নখটো বা নখকেইটা বচাওক। নখকেইটাই হৈছে ভৰিৰ শুৱনি। আপোনাৰ নখ ভালে থাকিলে শৰীৰ ভালে থাকিব, শৰীৰ ভালে থাকিলে মন ভালে থাকিব, গতিকে সদায় সুস্থ থাকিব। গতিকে এই ভিডিঅ'টো কাৰোবাৰ বাবে হেল্পফুল হ'ব পাৰে, গতিকে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আৰু এনেকুৱা ইনফৰমেশ্যনমূলক ভিডিঅ'লৈ আহি থাকিম, গতিকে এই পেজটো আজিয়ে লাইক, ফ'ল', শ্বেয়াৰ কৰি দিয়ক। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।